নমস্কাৰ বন্ধুসকল। আজি আমি কোচবিহাৰৰ মধুপুৰ সত্ৰলৈ। আমি মধুপুৰ সত্ৰ আমাৰ শ্ৰীমন্ত শংকৰদেৱে স্থাপিত কৰা আৰু তেখেতে ইয়াতেই 1569 চনত তেখেতে ইয়াতে নিজৰ দেহ ত্যাগ কৰিছে। সেইফালে হ'ল শংকৰদেৱে স্থাপিত কৰা কীৰ্তনঘৰ, আৰু এইফালে হ'ল সেই গুৰু আসন থকা জেগা, য'ত তেখেতে নিজৰ বৈকুণ্ঠ প্ৰাণ হৈছিল বা তেখেতে ইয়াতে দেহ ত্যাগ কৰিছিল। আহক আমি অকণ আপোনালোকক ভিতৰখন দেখাওঁ। এয়া দুৱাৰত গোসাঁই আছে। আমি শংকৰদেৱকতো আমি এজন বিষ্ণুৰ অৱতাৰ বুলি গণ্য কৰোঁ। চ' এয়া দুৱাৰত জয়, আৰু এইফালে বিজয়, জয় বিজয়। তলত নামঘোষাৰ হেৰি লিখা হৈ আছে, নামঘোষাৰ লিখা হৈ আছে। আহক আমি আপোনালোকক আৰু অকণ ভিতৰলৈ দেখাওঁ। এয়া আমাৰ গুৰুজনাৰ আসন হয়। এয়াই ইয়াতে গুৰুজনাৰ সেই গছজোপা আছিলে বোলে, য'ত মৌ মহাটো আছিল, আৰু এই গছজোপাৰ তলতে বহি পেলাই গুৰুজনাই নিজৰ শিষ্যসকলক জ্ঞান দি থাকোঁতে ওপৰৰ পৰা মৌটোপা পৰিলে, আৰু সেই মৌটোপাৰ গাত পৰাৰ বাবতে এই জেগাখিনিৰ নাম গুৰুজনাই মধুপুৰ দিলে। মধুৰ পৰা মধুপুৰ হৈছে। মৌৰ পৰা মধুপুৰ হৈছে। ভাল লাগিছে মোৰ। এতিয়া ভক্তিভাৱ লৈ পেলাই আহিলোঁ। আমাৰ শংকৰদেৱৰ তিথিও আহি আছে, গতিকে শংকৰদেৱৰ জড়িত এই ইমান এটা গুৰুত্বপূৰ্ণ স্থান আমাৰ অসমৰ বাহিৰত আজি অৱস্থিত বিভিন্ন কাৰণত। কোচবিহাৰখন আজি আমাৰ অসম ৰাজ্যৰ বাহিৰত গুচি গ'ল, কিন্তু এই স্থানখন ইয়াতে আছে। ইয়াতে অকল শংকৰদেৱ বুলি নহয়, ইয়াতে মহাপ্ৰভু মাধৱদেৱ, তাৰপিছত দামোদৰদেৱৰো ইয়াতেই মহাপ্ৰয়াণ হৈছিলে। তেওঁলোকে ইয়াতে নিজৰ দেহ ত্যাগ কৰিছিলে। কেইবাজনো গুৰুজনা ইয়াতে দেহ ত্যাগ কৰিছিলে। 10 মুকুটাৰ স্থান বুলিও কয় এইখন জেগাত। চ' এটা বন্ধ দিনত আমি এটা গুৰুত্বপূৰ্ণ স্থানত আহিলোঁ, আৰু বিচাৰোঁ যাতে অসমৰ মানুহ ইয়াত আৰু আহক, অসমৰ মানুহে ইয়াতে আৰু কণ্ট্ৰিবিউট কৰি এই স্থানখন আৰু জাকজমক কৰি তোলক, যাতে বৈষ্ণৱ সংস্কৃতি, অসমৰ যিটো বৈষ্ণৱ সংস্কৃতি, সেইটোৰ বিষয়ে বাহিৰৰ মানুহে আৰু অকণমান জানক, আৰু অকণমান প্ৰচাৰ হওক। আমি গুৰুজনাৰ ঘৰটো অকণমান চাৰিওফালে ঘূৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। কুকুৰ শ্ৰীগাল গৰ্ধবৰো আপোনাৰ নাম, জানে চবকে কৰিব প্ৰণাম। সেইটো সেই শ্লোকফাঁকি মোক শাহুৱাই একদম কৈয়ে থাকে, সুন্দৰকৈ কৈয়ে থাকে। শাহুৱাই কৈ কাৰণে ভাল পোৱা নে বেয়া পোৱা তুমি? বহুত ভাল লাগে, শাহুৱাই কৈ থাকে, বহুত ভাল লাগে। আহক আমি আৰু অকণ দেখাওঁ। ৰত্নাৱলী এফাকি শ্লোক লিখা হোৱা আছে, আৰু সেইফালে শক্তি ৰত্নাকৰৰ এফাকি শ্লোক লিখা হোৱা আছে। মহন্তৰ সংগক এৰিয়া যিটো নৰে, হৰি কথা স্মৰণাদি আপুনিয়ে কৰে, নানা আলস্যাদি তাৰ ব্যৱধান হয়, ভক্তিৰ পৰমানন্দ ৰস নপা বয়স। এফাকি শ্লোক কিন্তু একদম ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট। এয়া নামঘোষাৰ এফাকি পদ লিখা আছে, যিটো বিষয়ে মই এখন কিতাপত পঢ়িছিলোঁ, যে শংকৰদেৱে ভাৰতবৰ্ষ আৰু কলিযুগ দুইটাকে ধন্য বুলি কৈছে। কাৰণ এই সময়তে ভাৰতবৰ্ষ আৰু এই কলিযুগতে মানুহে হৰিৰ নাম লয়। চাওক, ভাৰতবৰ্ষ ধন্য কলি যুগ, হৰি হৰি হৰিয়ে, হৰি 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 ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম, হৰিত একান্তে শৰণ পশিয়া, হৰি হৰি হৰিয়ে, হৰি 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 ধৰ্ম শিৰোমণি, সুখীও হৰি নাম। এই নামঘোষাৰ হয়, মাধৱদেৱৰ বিৰচিত নামঘোষা। আমি এতিয়া আকৌ ফ্ৰণ্টত আহি পালোহি। ভিতৰত যিটো বন্তিজোপা আপোনালোকে দেখিছে, এই বন্তিজোপা অক্ষয় বন্তি বুলি কয়। এয়া শংকৰদেৱে জ্বলাই থৈ যোৱা বন্তি, শংকৰদেৱৰ দিনৰ পৰাই জ্বলি আছে। আৰু আমাৰ ইয়াৰ ভকতসকলে তেনেকেই ক'লে কথাষাৰ, চাই পেলাই অতি ৰোমাঞ্চিত হৈছোঁ। ভাল লাগিছে প্ৰিয়। আৰু এটা বস্তু দেখাইছোঁ আপোনালোকক, এই অসমৰ বিভিন্ন মানুহে ইয়াত এই
গুৰু ঘৰটো, কীৰ্তন ঘৰ এইবিলাক মানে হেৰি কৰিছে, দক্ষিণা কৰিছে বা কণ্ট্ৰিবিউশ্যন কৰিছে, তাৰ তেওঁলোকৰ নামবোৰ ইয়াত লিখা হৈছে। অসমৰ বিভিন্ন ঠাই, শিৱসাগৰ, নগাঁও, আছে দেই। কামৰূপ, ৰঙিয়া, ৰঙিয়া, শুৱালকুছি, শোণিতপুৰ, শোণিতপুৰ, যোৰহাট, আমলাপট্টি আছে, ডিব্ৰুগড়। শিৱসাগৰৰ আমলাপট্টি, হয়, মৰিগাঁও। এইটোৱে বুজায় যে আজি ৰাজনৈতিকভাৱে পলিটিকেলি আমাৰ মধুপুৰ সত্ৰ আমাৰ অসমৰ বাহিৰত থাকিলেও অসমৰ মানুহৰ হৃদয়ত কিন্তু মধুপুৰ সত্ৰ সদায় আছে আৰু শংকৰদেৱ সদায় জীয়াই থাকিব। গতিকে গুৰু শংকৰদেৱক আমি প্ৰণাম জনাই সকলোকে কৈছোঁ, জয় গুৰু জয় শংকৰ। গুৰু শংকৰ।